কি খবৰ আপোনালোকৰ নিশ্চয় আপোনালোকৰ ভালে আৰু ময়ো আপোনালোকৰ কিবাত ভালে আছো আজি আকৌ এটা নতুন ব্লগ ষ্টাৰ্ট কৰিছো আৰু আজি মই এফালে গৈ আছো তো ক'ত গৈ আছো কিয় গৈ আছো আপোনালোকক সব দেখাই থাকিম তেন্তে বলক এতিয়া মোৰ লগত ভিডিঅ'টো ষ্টাৰ্ট কৰো এইফালে এটা ধুনীয়াকৈ আমি ট্ৰেইনত উঠি ললো আমাৰ ট্ৰেইন আছিলে ৰাতিপুৱা 7:50 নেকি 7:50 আছিলে 7:50 উঠি ললো এতিয়া অকমান দূৰ আহিলো আৰু বহুত বেছি দূৰ অহা নাই ইফালে মোৰ হালত একদম বেয়া হৈ গৈছে চুলি তুলি তাৰপিছত ধুনীয়াকৈ নিপজ্যোতি মায়ে ৰুটি আৰু ভাজি দি পঠাইছিলে আৰু যেহেতু আমি ৰাতিপুৱা আহিব লগা হ'ল সো সেইকাৰণে একো ঘৰত খাই অহা নাছিলোঁ যেতিয়া কৈছে বোলে ৰুটি দি পঠাইছে মোৰ মানে মনটো ভাল লাগিছে আৰু তাতে ভেন্দি ভাজি গাইছ মই মানে বহুত বেছি ভাল পাওঁ ভেন্দি ভাজি পালে মোক ভাতৰ লগত একোৱে নালাগে আৰু আম আচাৰ তো কেনেকুৱা লাগিব ভাবক খাইছে বহুত বেছি ভাল লাগিলে আৰু শান্তি আৰু মানে এইকেইটা এয়া খাই ল'লত আৰু মানে ইমান টেনশ্যন নাই আৰু ট্ৰেইনত যেতি খানা খাবলৈও যিহেতু ভয় লাগে পেটটো বেয়া কৰি দিয়ে বুলি এফালে ধুনীয়া ভিউ এনজয় কৰি কৰি আমি আহি আছোঁ পথাৰবোৰ এতিয়া হাল বাই থৈছে আৰু ৰুব হৈছে যিহেতু তাৰপিছত আমাৰ নিপজ্যোতি ছাৰক চাব দেই কি মোচনত বহি আছে একদম সেয়া আমাৰ ছাৰ এফালে ফোন চাৰ্জত লগাই থৈছোঁ মই ফোনত একেবাৰে চাৰ্জ নাছিলে তেনেকৈ ভিডিঅ' কৰি দিছোঁ আৰু এফালে সেউজীয়াৰ মাজে মাজে আহি আছোঁ আৰু আপোনালোকে এনেকৈ ট্ৰেইনত জাৰ্ণি কৰি কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন দেই মই কিন্তু বহুত বেছি ভাল পাওঁ ট্ৰেইনত জাৰ্ণি কৰি বাছত অকণমান অসুবিধা পাওঁ যিহেতু য'তে ত'তে নৰখায় ট্ৰেইনত আহিলে একদম নিজৰ ইচ্ছামতে আহি থাকিব পাৰোঁ ন এইফালে চিপছ আনিলেগৈ আকৌ কুৰকুৰি বিস্কুট ৰোল ঢেৰ কিবা কিবি আনিলে মুঠতে খোৱাটো মেইন হয়নে গাইছ আৰু এইটো বিস্কুটটো চাবচোন ইমান ধুনীয়া হাৰ্ট শ্বেপৰ দেখি কিবা এটা ভাল লাগিছে খাবলৈ মন নাযায় তাক এটা দিছোঁ মই লোৱা এইটো মোৰ ফালৰ পৰা সি ফোন চাই আছিলে পিছে আৰু মই বহুত বেছি ভাল পাওঁ বাৰু খাই আপোনালোকে কোনে কোনে এইটো বিস্কুট খাই ভাল পায় জনাব কমেণ্ট কৰি আজি মানে মই আছোঁ বৰ্তমান বাৰু এতিয়া গুৱাহাটীত এটা বিশেষ কামত আহিছিলোঁ যিহেতু এবাৰ 2025 বৰ্ষৰ অম্বুবাচী মেলা চলি আছে তো অম্বুবাচী মেলালৈ যাম বুলি আহিছোঁ মানে তো আপোনালোককো লৈ যাম মোৰ লগত আছোঁ 2-3 দিনমান আছোঁ কি কৰোঁ দেখাই থাকিম তো চাই থাকিব এইখন দৰ্জা খুলি দিলে মানে আমি সোমাব এতিয়া মাৰি থৈছোঁ খালি আৰু এইফালে এজনী মই এইটো এটা ডাঙৰে আৰু অলপমান এইটো এটা ৱাৰ্ড্ৰপ মানে জিটি থ'বৰ কাৰণে দিছে ইয়াত মই থৈয়ে দিছোঁ জিটি এইবোৰ চুইজাৰ টুইজাৰ থৈ দিছোঁ মোৰ এইবোৰ চব থৈ দিছোঁ ইয়াতে তাৰপিছত ইফালে এজনী মই দেখিছে নহয় তাৰপিছত সেইটো কিটচেন এটা আছে তো কিটচেন এইখন হৈছে বেডখন আৰু এইফালে কিবা কিবি ফুল চুল থৈ দিছে কিন্তু এয়া লেতেৰা ইয়াৰ পৰা ভিউটো এয়া গুৱাহাটী ভিউ এয়া বাকী এইটো এটা অকণমানি পিটকিলি কিবা এটা থাকিছে দুখন ইমান লেতেৰা হৈছে এখন এইফালেও মানে দুখন খিৰিকী আছে এইটো টিভি একো নোলায় মানে ফ্ৰাইড ৰাইচ আৰু এইটো কি চিকেন মাঞ্চুৰিয়ান অৰ্ডাৰ দিছিলোঁ মানে ইমানেই ভোক লাগিছে আহি পেলাই একো খোৱা নাই ন সেইকাৰণে তো সন্ধিয়া আমি অলপমান ওলাই আহিছোঁ বাহিৰলৈ বুলি ইয়াত যিহেতু কেব বুক কৰি থকাতকৈ স্কুটি এখন ৰেণ্টত লৈ লৈছোঁ তেতিয়া সুবিধাও হ'ব মানে য'ত ত'ত যাবলৈ আমাৰ নিজৰ ইচ্ছামতে ঘূৰি ফুৰিব পাৰিম আৰু ইফালে তেল ভৰাই লৈছে একদম ধুনীয়াকৈ ফুল টেংকি কৰি যাতে ঘূৰি থাকিব পাৰোঁ আৰু আমি এতিয়া গৈ আছোঁ চিটি চেণ্টাৰ মললৈ বুলি মই আগতে আহিছোঁ যদিও চিটি চেণ্টাৰ মল যোৱা নাছিলোঁ তো সেইকাৰণে এবাৰ ভাবিলোঁ এনেই এপাক গৈ আহোঁ তাৰপিছত তাতে আকৌ আইচক্ৰীম ওলালে দেখিছে নহয় ইমান ধুনীয়া ধুনীয়া আইচক্ৰীমবোৰ দাম পিছে বহুত বাৰু দেই তথাপিও খালোঁ বাৰু এটা আমি এতিয়া আছোঁ চিটি চেণ্টাৰ মলত কি হ'ল খোলা নাই নেকি আমাৰ চাৰে মানে সেই আইচক্ৰীম এটা খাইছিলে তাতে তাত পেলাবলৈ ডাষ্টবিন বিচাৰি ফুৰিছে কি লোৱা নাই এতিয়ালৈকে লোৱা নাই এতিয়ালৈকে আকৌ মাংস গৰম যিহেতু বহুত পৰিছিলে নাই নহ'ব বোলো এগিলাচ নেমু পানী খোৱা যাওক চ' এগিলাচ নেমু জুচ খাই ল'লোঁ নহ'লে মানে গৰমত নেমু এনেও খাবই লাগে নহ'লেতো
কাম নিদিয়ে কিবা মাথাটোৱে মানে মোৰ ইফালে ই আকৌ বেলেগ খাব দেই ই মানে এইবোৰ খাই বেয়া পায় নেমু চেমু জুচ খাই একদম বেয়া পায় ই কিবা ইউনিক বস্তু খাইহে ভাল পায় মানে তাৰপিছত আমি পাই গ'লোহি ৰুম এতিয়া ৰুমটো এইফালৰ পৰা অকণমান দেখাই দিছোঁ আপোনালোকক লাইট চাইট দি ধুনীয়াকৈ খালি মোৰ হাতখন ওলাই থাকিলে ভিডিঅ'টো কৰোঁতে ইমান অভ্যাস নাই যে ভিডিঅ' কৰা এফালে ধুনীয়াকৈ ভাত বনাই আছোঁ এতিয়া ভাত উঠাই দিছোঁ আৰু এফালে কেনেকুৱা হয় নাজানো খাবলৈ বাহিৰত বনোৱা খানাটো যে বেছিকৈ খাবলৈ নোৱাৰোঁ সেইটো কাৰণে নিজে বনাই মছলা চছলা বেছি দি যে বাহিৰত মই কিবা চুবাই আছোঁ সেইটো কাৰণে ভালকৈ কথা ক'ব পৰা নাই এতিয়া মৰ্ণিং বাজিছে 5টা আৰু 5টা বজাতে আমি এতিয়া মন্দিৰ যাবলৈ ওলাইছোঁ কামাখ্যা মন্দিৰ স্কুটি এখন ৰেণ্টত লোৱা হৈছে স্কুটিখন লৈ পেলাই এতিয়া যাম মানে চকু ফুলি আছে মানে টোপনি আহিছে এলাৰ্ম দিছিলোঁ 3টাতে কিন্তু উঠিব নোৱাৰিলোঁ 5টা বজাত পাৰিলোঁ এই যে চুইজাৰ এযোৰ পিন্ধিছোঁ কেনেকুৱা লাগিছে জনাব চকুকেইটা ফুলি আছে ৰাতিপুৱাই কিবা এটা খাইছোঁ মুখখন কিবা ধৰণে বেয়া বেয়া লাগি থাকিছে বলক আপোনালোককো লৈ যাওক মোৰ লগতে निहारी कहाँ है निहारी অম্বুবাচী তাত এতিয়া ঘূৰি আছোঁ বহুত বেছি খোজকাঢ়ি পালোঁ তুমি অনুসন্ধান কেন্দ্রে চলেছ বাংলা ভাবি কেনেকুৱা ৰ'দ অনুসন্ধান কেন্দ্রে আমি দাঁড়িয়ে আছি ঠিক এক ঘণ্টা লাগিবনে বা হা 1 ঘণ্টা লাগিবনে কেনেকৈ खतरा खतरा जगह है कामाख्या मंदिर पर आहिलो अलप रेस्ट ललो रूमते তাৰপিছত এতিয়া আকৌ এফালে যাব লাগিছোঁ এফালে মানে ক'ত যাম নাজানো বাৰু ক'ত যাম ঠিক নাই মানে গৰমো দিছে বহুত বেছি ফাৰ্ষ্টে একলেণ্ড যোৱা কথা আছিলে পিছত একলেণ্ড যোৱাটো নহ'ল এতিয়া আমি ক'ত যাওঁ মুঠতে দেখাই থাকিম চাই থাকিবা ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে দেই আৰু মৰম দিব ওলাই আহিছিলোঁহে আমি ৰুমৰ পৰা দেখিছে নহয় একদম অলপ দূৰ অহাৰ পাছতে আমাক বৰষুণে পাই গ'ল দবা পিটা বৰষুণ দিবলৈ লাগিলে আমি তাতে 1 ঘণ্টা 1.5 ঘণ্টামান ফচিলোঁ মানে দোকান এখনতে ৰৈ দিলোঁ আৰু এইফালে তাৰপিছত আৰু বৰষুণ এৰাৰ পিছত আহিলোঁ কিন্তু অকণমান বৰষুণ দিয়াৰ পিছতে গুৱাহাটীত বানপানী নহয় জানো তাৰপিছত এইফালে স্কুটিত আমি গৈ আছোঁ এতিয়া আমি যাম ফেঞ্চিলে বুলি মানে আমি দীপৰ বিল যোৱা কথা আছিলে কিন্তু সেয়া যাব নাপালোঁ সেইকাৰণে আমি ফেঞ্চিলৈকে যাম এতিয়া আমি আহি পাই গ'লোহি এইফালে এতিয়া হাফ পেণ্ট চাই আছে
হাফ পেণ্ট কিনিব লাগে বোলে, হাফ পেণ্ট তাৰ নাই, চ' সেইকাৰণে হাফ পেণ্ট ল'ব। আৰু ময়ো কিবা কিবি চাইছোঁ বাৰু, লোৱাহে একো নাই, মানে পচন্দ হোৱা নাই, মানে অধিক মাছত বগলী কণা এনেকুৱা এটা কথা আছে নহয়, তো সেইটো হৈছে, ইমানেই কাপোৰ ওলাইছে, কোনটো লওঁ কোনটো নলওঁ এনেকুৱা লাগিছে মানে মোৰ। আৰু মোৰ ঘপককৈ মানে কাপোৰ চকুত নালাগে, সেইটো এটা বহুত ডাঙৰ মোৰ বেয়া কথা, মানে পটককৈ যি টি কাপোৰ চকুত নালাগে। তাৰপিছত এইফালে সি টি চাৰ্ট কিবা অলপমান ট্ৰাইও কৰিছে, কিন্তু মোৰ ইমান খাচ লগা নাই এইটো, আৰু ব্লেকত মই তাক এনেও বেয়া দেখোঁ, অলপ হোৱাইট পিন্ধিলে মানে মোৰ ভাল লাগে আৰু মই যেতিয়া কওঁ যে এইটো বস্তু ভাল লগা নাই, তো সেইটো নলয় বাৰু সি, কাৰণ মোৰ পচন্দৰ মতে সি লয় বাৰু দেই। হঠাতে এতিয়া আমি একদম নিজৰ মানুহ লগ পাই গৈছোঁ, গুৱাহাটীৰ ওপৰত দেখাই আছোঁ দেই, অকণমান ছাছপেঞ্চত থৈ দিওঁ নেকি, দেখাওঁ হা, নাই নাই অকলে পালে কি মানে গোলাঘাটৰ পৰা চব যে ইয়াত চব লাভ হৈ গ'ল, চব একে জেগাত লাভ হৈ গ'ল। আমি আছোঁ এতিয়া ফ্ৰেণ্ডশ্বিপ, খাই আছে হেৰি ঠাণ্ডা, আমি লক্ষী কেমি আমাৰ খাই বৈ হৈ গ'ল। আমি আজি ঘূৰিতে আছোঁ, দিনটো ঘূৰিতে আছোঁ, এতিয়া ৰুম যাম, চাবা আকৌ লগ পাম কাইলৈ। তো দীপৰ বিল যোৱা ভিডিঅ' দেখিছেই নহয় আৰু কি গতি হ'ল আমাৰ, একদম বাটতে বৰষুণে পালে, বৰষুণে পোৱাৰ কাৰণে মই ভিডিঅ'ও কৰিব নোৱাৰিলোঁ একচুৱেলি যোৱা, তো তাতে বৰষুণতে আমি 2 ঘণ্টামান ফচিলোঁ, সেইকাৰণে ভাবিলোঁ আজি নাযাওঁ আৰু, সেইটো কাৰণে আমি উভতি গুচি আহিলোঁ। তাৰপিছত সেয়া ফেঞ্চিত সোমালোঁ, ফেঞ্চিত মই তেনেকৈ বিশেষ একো নাই কিনা, নিপজ্যোতি ছাৰে ট্ৰলি এটা কিনিলে ডাঙৰ, সেয়াই আৰু। তাৰপিছত আকৌ লগৰকেইজনীক লগ পালোঁ নহয়, সিহঁতিও আজিকালি সেয়া গুৱাহাটীতে পঢ়ি আছে, সিহঁতকো লগ পালোঁ, ভাল লাগিলে। আৰু এনেইতো ঘৰত থাকিলে মানে এসপ্তাহত কেইবা 2-3 দিনো লগ পোৱা হয়, এতিয়া এমাহ-1.5 লগ পোৱা নাছিলোঁ, তাৰপিছত লগ পালোঁ, ভাল লাগিলে সেইটো কাৰণে। আৰু তাৰপিছত ফেঞ্চিত ঘূৰি ঘূৰি মোৰ মানে ভৰি বিষাই গ'ল, আৰু ফেঞ্চিত ঘূৰিলে কেতিয়া সময় যায় মানে গমেই নাপায়, বস্তু চাওঁতে তাৰপিছত ৰুম আহি পালোঁ, ৰুম আহি পাই পেলাই আকৌ এতিয়া যাবলৈ লৈছোঁ, এতিয়া বাজিছে ৰাতি 9টা বজাত যাবলৈ লৈছোঁ বাহিৰত ডিনাৰ কৰিবৰ কাৰণে। তো সেয়াই আৰু, চাই থাকিব, ভিডিঅ'টো কিমান দীঘল হয় ঠিক নাই কোনো, আৰু ক'ৰ ভিডিঅ' ক'ত লগাই দিছোঁ সেইটোও ঠিক নাই, দায় দোষ নধৰিব আৰু দেই। আৰু মোৰ ৰ'ব আউটফিটটো দেখাই আছোঁ, আৰু এইটো মোৰ আউটফিট আজি, এইটো দেখিছে মানে মই বৰকৈ পিন্ধা নাই বাৰু দেই, মোৰ বাৰ্থডেত আনিছিলোঁ, 24ৰ বাৰ্থডেত, মানে 2024ৰ বাৰ্থডেত, আকৌ দেই 24 ইয়েৰ্ছৰ নহয়, সেই বাৰ্থডেত অনা ড্ৰেছ এইটো, আকৌ পিন্ধিছোঁ, এইযোৰ লগত পিন্ধিছোঁ, আৰু এইটো ড্ৰেছ, আৰু ইজনী মই, কেনেকুৱা লাগিছে জনাব। Guys, dance up. এইখিনি ব্ৰেকফাষ্ট আমাক হেৰি মানে ৰুমৰ ফালৰ পৰা দিছে, আৰু ইয়াত আছে ঘুগুনি, তাৰপিছত আমাৰ নিপজ্যোতি ছাৰে বনাইছে এয়া কি এগ কি বাবা, স্কাম্বাৰ কিবা এটা হয়, স্কাম্বাৰ এগ আৰু এয়া ব্ৰেড বাটাৰ দি এয়া অৰিঅ' বিস্কুট আনিছেগৈ, তাৰপিছত এইটো ভেনিলা স্লাইচ কেক। এতিয়া খোৱাহে কথা আৰু দেই, ৰাইচ খাই লওঁ। আজি আকৌ এগৰাকী স্পেচিয়েল মানুহক লগ পালোঁ ঘপককৈ, আমি বহুত দিনৰ মূৰত লগ হৈছিলোঁ, এই নদী চিনি পাইছোঁ চাগে, চবৰে চিনাকি মোক, তাইক লগ পালোঁ, একদম 2 বছৰ আগতে লগ পাইছিলোঁ, লগ পাই ভাল লাগিলে, আৰু আমাৰ মানে ভাগ্যটো ভাল, ভাল, তাই যোনটো টাইমত গুৱাহাটী আহিছে, ময়ো গুৱাহাটী আহিছে, সেইকাৰণে দুজনী লগতে তাই মানে ৰাতি উঠিছে, মই খালি ৰাতিপুৱা উঠিটো কাৰণে সোনকালে পালোহি, সেইটোৱে কথা। আৰু আমাৰ ফ্ৰেণ্ডশ্বিপ বহুত ধুনীয়া, একদম টিকটকৰ যুগৰে, টিকটক বুলি এপ এটা আছিল যে এতিয়া নাই বেন কৰি দিছে, সেই তেতিয়াৰে আমাৰ চিনাকি। তাৰপিছত এটাৰ পৰা টিকটকটো অহাৰ পৰা ভালেই হ'ল, কাৰণ আমি দূৰৰ মানে চিনাকি হ'লোঁ, ক'বলৈ গ'লে ছ'চিয়েল মিডিয়াৰ চিনাকি মানে ৰৈ যায় কিছুমান ৰৈ যায়, বহুত ভাল হৈ যায়, কিছুমান তাহাঁতক 2-এজন মাতিছোঁ, মইতো গোলাঘাটত লগ পালোঁৱেই, তো আমাৰ তাতো যাবা, লগ পাম, আৰু ভিডিঅ'টো চাই থাকিব, বাই বাই।
এতিয়া আমি মানে দীপৰ বিলৰ পৰা ঘূৰি গৈ আছোঁ মানে যিমান ভাল হ'ব বুলি ভাবিছিলোঁ ফটো বা ভিডিঅ'ত দেখি তেনেকুৱা একো নাই জাষ্ট নৰ্মেল এনেই আৰু এখন বিল বাকী ক'ব গ'লে আমাৰ গোলাঘাটৰ জুগি বিলখনে বেষ্ট আৰু মানে মোৰ কথাটোহে কৈছোঁ দেই বেলেগে কি ভাবে নাজানো বাৰু আজি আমাৰ ৰুমত আলহী আহিছে আমি ভাত খাবলৈ নিমন্ত্ৰণ জনাইছোঁ আলহীয়ে কিন্তু বনাই আছে দেই এতিয়া এয়া আৰু এইফালে আলহী শুই আছে অঁ হেতাখন লৰাই দিছে কিবা এটা বনিব আৰু চাই থাকক কি বনে একদম খাবৰ টাইমত লগ পাম আমি ভিডিঅ' চিডিঅ' বনাম বাৰু খাব টাইমত একেবাৰে ভাত পাতত এতিয়া আমাৰ আলহী যায়গৈ বোলে বিদায় পৰ্ব চি ইমান ক'লা লাগিছে খানা খাই কেনেকুৱা পালা সেইটো কোৱা এইটো নহয় ইয়াৰ তলত খানা খাই কেনেকুৱা পালা কোৱা ভাল লাগিলে বহুত ক'লা লাগিছে অঁ আকৌ লগ পাম এমাহমানৰ পিছত লগ পাই থাকিব এনেকৈ এমাহৰ পাছত বৰষুণ দিছে অঁ বাহিৰত শেষত দুখনমান ফটো এড কৰি দিছোঁ মেমৰিজ হিচাপে থাকি যাব এইটো ভিডিঅ' ইমানেই আছিলে যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব দেই আৰু আপোনালোকে বহুতে মোৰ ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব নকৰে দেই বেয়া পাইছোঁ আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু এনেকুৱা ভিডিঅ' যদি লাগে দেন কমেণ্ট কৰিব কেনেকুৱা টাইপ ভিডিঅ' লাগে তো আজিলৈ বাই বাই লাভ ইউ অল